নমস্কাৰ, দেৱজ্যোতি সিঙীয়া ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক মই বহুত দিনৰ পৰা ব্লগ দিব পৰা নাই আৰু খেতি বাতিত লাগি থাকোঁতে টাইম পোৱা নাছিলোঁ। আৰু আজি মই পথাৰলৈ আহিছোঁ। আজি আমাৰ পথাৰত মানে ৰোপণ কৰিছে আৰু আপোনালোকে বেয়া নাপাব, ব্লগ দিব পৰা নাই আপোনালোকক মই। আৰু খেতিত বাগানত লাগি থাকোঁতে টাইম পোৱা নাছিলোঁ। আৰু মই আজি আপোনালোকক পথাৰখন দেখাম। এখনে হৈছে আমাৰ পথাৰখন, সুন্দৰ, মানুহবোৰ চবেই ৰুলে। আৰু আমাৰ ওচৰতে মাটি লাগি আছে বাৰু, অলপমান দূৰ এইটো ৰাস্তাটো। এইফালে মানুহ লাগি আছে, এইফালে চাওক। আৰু মই ৰোৱনীক চাহ দিবলৈ আহিছোঁ। বলক আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। আৰু সুন্দৰ এটা পৰিৱেশ পথাৰত দেখিছে আপোনালোকে। আমাৰ মাটিলৈ যাবৰ কাৰণে এইবিলাক ৰোৱাবিলাক গছকি যাব লাগিব। গছকি গৈ সেইডোখৰ আমাৰ মাটিডোখৰ আপোনালোকক দেখাম মই। আৰু চেনেলটো যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খুব এটা সুন্দৰ ৰিভিউ আহিছে। পথাৰত একদম আজি ৰোপণ কৰিছে মিয়াই, মতা মানুহ ৰোৱনী। এইখিনি হৈছে আমাৰ মাটিডোখৰ, এইডোখৰ ৰোৱা নাই, বন উঠি গ'ল। এইখিনি তাৰপিছত এইখিনি ৰুইছে এতিয়া। অ' ককাহঁত গোটেই মানুহবোৰে ৰুলে, আমাৰ ডোখৰ থাকি গৈছে। আৰু এইফালে লাগি আছে মানুহ। এতিয়া আমাৰ ককাইদেউৰ সৈতে ৰোপণ কৰি আছে। আৰু এইফালে দেখি পেলাই পাইছে আপোনালোকে কঠীয়া 2 চিটা মাটি একেলগতে ৰুই আহিছে। আৰু ইমানখিনি ৰুবলৈ আছে। ককাইদেউ গান এটা গাই দিয়া, গান এটা গাই দিয়া আকৌ। ভালোবাসা বন্ধু তুমি বলে যায় না, পূজা জ্বালা হইল নহে না পুরাণে, কেনে ফেন কর তুমি আমার সনে। আমি ককাইহঁতৰ লগত চিনাকি হৈ লওঁ এতিয়া। তেখেতক অলপ সুধোঁ কিহৰ ওপৰত তেখেতসকল। ককাই, আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম আব্দুল কৰিম। ক'ৰ হয় আপুনি? ঘৰ মোৰ মৰিগাঁও ডিষ্ট্ৰিক্ট। মৰিগাঁও ন? দিনটোত আপোনালোকে কিমান ৰুব পাৰে এজনে? কঠীয়া উঠা থাকিলে 3জনে 3 বিঘা উঠাও লগাব পাৰোঁ। 3জনে 3 বিঘা? আচ্ছা, আমাৰ এডোখৰ কিমান দিন লাগিব ৰুবলৈ? আহিম অহা বছৰ। অহা বছৰ আহিব? অঁ, ঠিক আছে। এই ধান কটা সময়ত বিঘা কেনেকৈ থাকে? এতিয়া আপোনালোকে বিঘা কেনেকৈ লৈছে? এইটো আমাৰতো 1500 টকা বিঘা। 1500 টকা লৈছে ন? ককাইহঁতি মানে বিঘাত 1500 লৈছে ন? হয়, ঠিক আছে। আমাৰ এইফালে ককাই আপোনাৰ নামটো কৈ দিয়ক। আমাৰ নামটো শুকুৰ আলী। শুকুৰ আলী। আপোনাৰ এড্ৰেছটো কৈ দিয়ক। কওক। এড্ৰেছটো আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট। মৰিগাঁও ডিষ্ট্ৰিক্ট। ঘৰটো লুচনাপুৰী। লুচনাপুৰী। এইটো মৰাণত আহিছোঁ ৰুবলৈ। মৰাণত আহিছে, ঠিকে আছে। আৰু এজন আমাৰ আছে ককাইদেউ, তেখেতৰ লগতো আপোনালোকক চিনাকি কৰি দিম। ককাইদেউ আহক। এইজন আমাৰ ককাইদেউ, আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম মহম্মদ ফৈজুল হক চৌধুৰী। ঘৰ মৰিগাঁৱতে,
এইবিলাক চাই থাক। দাদা আপুনি এতিয়া ক'ত থাকে? মই এতিয়া ব্লগ বনাই আছোঁ এতিয়া। ইউটিউবত দিম। আপোনাৰ গাঁৱৰ নামটো কি? আমাৰ গাঁৱৰ নামটো আছে কদৈগুৰি গাঁও, খোৱাং, ডিব্ৰুগড় জিলা। আপোনালোকক মই ৰোপণটো দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো চাওক কি ধুনীয়াকৈ ৰুইছে তেখেতলোকে। আজি ৰাতিপুৱাই ব্লগটো বনাইছোঁ মই, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰ'ব মই ওলাই লওঁ ৰ'ব। এতিয়া মই পথাৰতে আছোঁহি। আপোনালোকক কেনেকুৱা লাগিছে ৰুই মেলি? ভাল লাগিছে। ভাল লাগিছে ন? বোকাটো ধুনীয়া হৈছে। ধুনীয়া বোকা হৈছেনে? ধুনীয়া কঠীয়াটো। কঠীয়াটো ধুনীয়া ন? ধানটোকে ধুনীয়া হ'ব। ধুনীয়া হ'ব ন? ঠিক আছে। এতিয়া চাহটো খাই ল'ব ব'লক। খাই লওঁ। ঠিক আছে, আপোনালোকে ৰিভিউটো চাওক। তেখেতলোকে চাহ খাবৰ কাৰণে বহিছে, আৰু মই আপোনালোকক বহুত দিনৰ মূৰত ব্লগ দিছোঁ, আপোনালোকে বেয়া নাপাব, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে। আৰু ক'বলগীয়া বেলেগ একো নাই। আজি আপোনালোকক আমাৰ ঘৰৰ মাটিখিনিকে দেখাইছোঁ, আৰু চাই লওক আপোনালোকে। ককাহঁতক চাহ তাহ দিলোঁ। এতিয়া মই ঘৰৰ ফালে যাওঁ। ককাই থাক দেই, ৰুই থাক, যাওঁ মই। আকৌ আহিবনে? আহিম। ভাতটো খাব যাবি? হ'ব। অঁ, এতিয়া মই ঘৰলৈ যাওঁ। আৰু এইফালে চাওক, এইফালে ৰোৱনী আছে, সেইখিনি ৰোৱনী ৰুই আছে। মানুহবোৰে খেতি শেষ নাই হোৱা কিছুমানৰ, আৰু প্ৰায়ভাগ মানুহৰ খেতি শেষ হৈছে। গোটেই পথাৰখন মানে ৰুই মেলি শেষ কৰিলে, আৰু আমাৰ ঘৰ আৰু 200মান মানুহৰ ৰুবলৈ আছে। আমাৰ মানে এই ৰোৱনীডোখৰত ৰুব পৰা নাছিলোঁ, আৰু দেখিছে মাটি বন হৈ গ'ল গোটেই। এইবিলাক মাটি দেখিছে গোটেই বন হৈ গ'ল, আৰু বন হৈ গ'ল। হাল বাই থৈ দিয়া বহুত দিন হ'ল, 4 দিনমান হাল বাই মেলি পেলাই থৈ দিলোঁ। আৰু ক'বলগীয়া বেলেগ একো নাই। আৰু আপোনালোকক মোৰ ঘৰৰ পথাৰখন দেখাইছোঁৱেই, আৰু মোৰ মাটিডোখৰ দেখাইছোঁ। এইডোখৰ বেছি নাই, বহুত কষ্ট। পথাৰত বহুত দিন আলি দিলোঁ মই। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু আপোনালোকক এতিয়া মোৰ লাহে লাহে কামবিলাকো শেষ হৈছে। বাগানৰ পাত কটা আৰু খেতিও শেষ হ'ব। তাৰপাছৰ পৰা আপোনালোকক মই সোনকালে ব্লগ দিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। বাই বাই। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম।